বাকি চবে বেগ লৈছে মই অমিতা এটা লৈ গৈ আছো আগতে এইফালে আন্ধাৰ হৈ আছে এইফালে জেঠাই আইতা ক'ত গ'ল আইতা আইতা কেনেকুৱা ভাল হেপী বিহু ভোগালী বিহু এই নহয় ৰঙালী বিহু বহুত বহুত শুভেচ্ছা আহিলে কি কৰিছে চুলি হেৰি কৰিছে ন কৰক তাৰপিছত এইফালে মুনুবা হাই কৰি দিয়া তুমিও হাই কৰি দিয়া আৰু এইফালে আৰু মানুহ আছে এয়া মোৰ মৰমৰ মিঠু দাদা হাই কৰি দিয়া কি কৰিছে ফ্ৰী ফায়াৰ খেলিছে এইবিলাক কি লগাইছে এইবিলাক আহি পালোঁ অলপমান পাছত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম মই অ'কে হেল্ল' এইটো হৈছে আমাৰ নাজিৰা কুকুৰ নামটো কি হয় অৰিঅ' নেকি অগি সেইফালে ক'লে কৈছে এইফালে চাওক পুৰা উৎপতীয়া এইফালে ইয়াৰ নামটো কি আছিলে এই চা এই ৰকি চবচে আমাৰ মৰমৰ সি যিমানে মৰমৰ হওক ই প্ৰথম আমাৰ হেৰি হয়নে তাক যিমান যোনে হেৰি কৰি থাকক ইয়াক চবচে ভাল লাগে যিটো দেখিব পাইছে মুনুবাই আমাৰ মাক গিফ্ট দিছে এইটো গাইজ তো আজি এতিয়া আমি গৈ আছোঁ শিৱসাগৰ এইফালে জেঠাই কেনেকুৱা লাগিছে এইফালে আৰে ইমান হিলিছে যে এখন এইফালে এইখন ইমান হিলি আছে হেল্ল' এইফালে চোৱা কাইলৈ এইটো ইউটিউবত তোমালোকে আহি যাবা তৃপ্তি বৰুৱা মাৰ নামত আছে এইফালে মিঠু দাদা এতিয়া হেৰি কৰিছে এইয়া টুপি পিন্ধি থকা যে মিঠু দাদা হয় এতিয়া আমি ৰখি আছোঁ এতিয়া আমি গৈ আছোঁ বাছ চাইকেলখন চাওক আৰু আমাৰ গাড়ীখন চাওক বাইকখন চাওক আৰু কিমান ওপৰত উঠি আছোঁ আমি গাঁততে পেলাইছে মজা লাগে উঠিবলৈ কেতিয়াবাই উঠোঁ ঢেলেং পেলেং হৈ যায় একদম এইফালে চাওক আধা বটত আপোনাৰ মই লগ পাইছোঁ এইফালে চাওক দোকান এইয়া এইফালে হাই কৰি দিলোঁ মই গৈ আছোঁ এতিয়া এইফালে বহুত দেৰি ৰখিলে বাছখন হে হয়নে এই মিঠু দাদা ইমান দেৰি ৰখিলে যে কিয়নো হা অঁ এইটো হেৰি চুকাফা এখন এইটো এতিয়া দেখাই নাই এইফালে বহুত আন্ধা হৈ গ'ল হে অঁ লাইট দিলে ভাল আছিলে এইফালে হেৰি চবে মোবাইল চাই আছে তাৰপিছত আমি এতিয়া গৈ আছোঁ বহুত পটাপট পাইছোঁ নিচিনা লাগিছে কিন্তু সেইডোখৰত বহুত দেৰি ৰখিলোঁ যে 10 মিনিট মানে ৰখিলোৱে যেতিয়া ট্ৰাক এখন অভাৰটেক কৰিব এইফালে আমি পাইছোঁহি কিমান ক'ত পাইছোঁহি বাৰু এতিয়া হে ক'ত হাঁহচৰা পাইছোঁহি পাৰ হৈ আহিলোঁ অঁ পাম নে পাৰ হ'লোঁ হেৰি চাব দেই এইখনত পাৰ কেনেকৈ কৰে সিহঁতি ইয়াৰ পৰা দেখোলে এই পিছফালে ঝাটকাটো মাৰিছে একদম গম নাই পোৱা অঁ তো পিছফালে মাৰিছে আমাৰ চাওক এই লাগিছিল সেই পিছফালে চাওক এইফালে শুই আছে চব নাই হোৱা কিছুমান হৈছে আৰু তুমি কি ক'বা বঢ়িয়া লাগিছে এইখন বঢ়িয়া লাগিছে আইতা ঘৰত পাই পিনে মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ হয় নাই পুৰা স্পীড চলিছে একদম এখন হৈছে বৈকুণ্ঠ বাছ
গৈ আছোঁ শিৱসাগৰ গুৱাহাটী শিৱসাগৰ গৈ আছোঁ না আমি এনেই গুৱাহাটীলৈ যাবগৈ আমি শিৱসাগৰ গৈ আছোঁ শিৱসাগৰতে নামিব এইফালে পিছফালে বহুত মানুহ বহি আছে অলপমান এতিয়া ট্ৰাক এখন হেৰি কৰিব অভাৰটেক কৰিব এইটো চাম দেই এইটো ফৰক হৈছে এইখন ট্ৰাকখন এইখন চোৱা আকৌ দেখিছানে ভালকৈ দেখিছানে তুমি অভাৰটেক কৰিব চাব দেই এইখনে 1 2 3 এই ইণ্ডিকেটাৰ দি দিলে এই আগত গাড়ীও আহি আছে পুৰা বহুত স্পীডত চলাইছে এইখন মই প্ৰথমবাৰ উঠিছে এইখন বাছত উঠিছনে প্ৰথমবাৰ নহয় বহুতবাৰ বাছত উঠিছোঁ কিন্তু এইখনত প্ৰথমবাৰ উঠিছোঁ বৈকুণ্ঠ বাছখন কি বাছত উঠিছা কি বাছ কি হয় ASTC বাছ AC বাছ চোৱা এই ড্ৰাইভাৰৰ তাত একদম পুৰা লাইট জ্বলি আছে নহয় তাত কি মাৰুতি গাড়ীখন চা আমাৰখন চা কি বাছত উঠিছ মাৰুতি গাড়ীখন চা আমাৰ গাড়ীখন চা এখন চুৱা এখন কি হয় টম এইটো জেৰি এইটো টম এই টম দেখোন সৰুহে হয় আৰু টম ডাঙৰ হয় এখন পাবলৈ হ'ল বিহু হৈ আছে এইফালে চাওক এই বিহু হৈ আছে পুৰা মেজিক শ্ব' বিহু নহয় মেজিক শ্ব' বিহু হয় ক'ৰ মেজিক শ্ব' হৈ আছে হে নাচনী দেখিলোঁ মই একদম নাচনী মোৰ নালাগিল নাচনী নহয় অঁ হেল্ল' গাইজ এতিয়া আমি হেৰি উঠিলোঁ বেটেৰী ৰিক্সা উঠিলোঁ চাব পাৰে জেঠাই আৰু মুনুবা নামি গ'ল ইহঁতি কিবা কিনিবলৈ আছে বোলে ইহঁতি আহিব অলপমান পাছত দোকানত সোমাই বোলে এতিয়া আমি আইতাহঁতৰ ঘৰত পালোহি এই গেটখন মাৰি দিওঁ এনেকৈ মাৰিব লাগে আইঅ কৃষ্ণ ইমান গধুৰ বেগবিলাক চাওক ইফালে এটা এই গধুৰ এই সোমাই যোৱা এই প্ৰাণ মহা হৈছে ন এতিয়া সোমালোঁ আমি চাওঁ আইতা এই আইতা চকু বন্ধ হৈ গ'ল যে এফালে হেৰি আহিলে এইয়া কেনেকুৱা ভাল ভাল আহিছে কেনেকুৱা হাই বুলি কৈ দিয়া ইয়াত তুমি কৈ দিয়া হাই কি বনাইছা কি মাংস গাহৰি সঁচাকে কেনেকুৱা এই মিঠৈ এটা কেনেকুৱা লাগিছে অলপমান এতিয়া ফ্ৰেছ হৈ লওঁ আমি মই এতিয়া আইতাই গিফ্টটো দিম তুমি ভিডিঅ' কৰা কৈ উৎপাত নহয় ধুনীয়াকৈ এই হাতখন আহিছে তোমাৰ মাজত হাতখন আহিছে তোমাৰ এনেকৈ কিয় কৰিব লাগে আহিবলৈ আইতা আইতা দিলে কেনেকুৱা লাগিছে আইতা কেনেকুৱা লাগিছে কোৱা চাই কৈ দিয়া বেয়া পাইছে বোলে চোৱা বহুত কাপোৰ দি থাকোঁ আমি সেইটো কাৰণে বেয়া পাইছে অ'কে বাই বাই
এতিয়া এইটো আপোনাৰ সেই তাত ফটোমতে আছে চাল পোৱা বুলি মটৰ বেয়া এই বুঢ়াটো কিনি আনিছোঁ আনি পিনে এনেকৈ কিনি লুকাইছে এইখিনি মানে ইনভাৰ্টাৰটো থাকিব এই বিহু জাষ্ট ৰাইজৰ ভিৰটো কমিলে আকৌ এইটো ষ্টাৰ্ট দিম পাম ছোৱালীজনী নাহে মাহে নাহে আপুনি কি কৰিছে মানে এইবোৰ ডিজাইন মই দি দিয়া এই তেনেমতে ইউটিউবত চাবা ঘৰটোকে মই ইউটিউবত চোৱা নাই ইয়াত লোকৰ চোৱা নাই এই লাইটিংটো কেলে লোকৰ চাম বেয়া হওক পিছত মই আলোচনা বস্তু কিছুমান হ'ব এইখিনি আকৌ আনিব তাত ধৰিব পাৰে